নমস্কাৰ, আসাম টেকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ, এজাক বৰষুণতে আকৌ জলমগ্ন গুৱাহাটী। 14 জুলাইত অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ভয়ংকৰ সতৰ্কবাণী। উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ডত হ'ব ধাৰাসাৰ বৰষুণ। দেশৰ 24খন ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আৰু ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, পাঞ্জাৱত বতৰে সলাব ৰূপ। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। ইফালে মন কৰিব যে কৰ্ণাটক, চণ্ডীগড়, কেৰালা, উৰিষ্যালৈও সতৰ্কবাণী আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ গুৱাহাটী, মৰিগাঁও, নগাঁও, যোৰহাট, শিৱসাগৰ, মৰাণ, ডিব্ৰুগড়, তিনিচুকীয়াত প্ৰবল বৰষুণৰ সম্ভাৱনা। এই কথা জনাই বতৰ বিজ্ঞান কেন্দ্ৰই। এইবাৰ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। কভিডক লৈ চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জৰুৰী নিৰ্দেশনা। প্ৰশাসনে জাৰি কৰিলে 8টাকৈ নতুন নিয়ম। দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, পেট্ৰল পাম্প, চৰকাৰী বেচৰকাৰী কাৰ্যালয়ে মানিব লাগিব এই নিয়ম। আৰু ইফালে কাছাৰ জিলা প্ৰশাসনে জাৰি কৰিলে নতুন নিয়ম। সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক। আৰু চিকিৎসা কৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক। মন কৰিব যে ৰাজহুৱা স্থানত সকলো লোকে পৰিধান কৰিব লাগিব মাস্ক। সকলো পেট্ৰল পাম্পে ন' মাস্ক ন' ফিউল শ্লোগান লগাব লাগিব। আৰু বেংক, শ্বপিং মলে লগাব লাগিব ন' মাস্ক ন' এন্ট্ৰি শ্লোগান। মানিব লাগিব সামাজিক দূৰত্ব। ইফালে মন কৰিব যে কভিড ভেকচিন গ্ৰহণক লৈ জৰুৰী নিৰ্দেশনা।